হেই গাইজ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু বহু দিন পাছত আজি এটা ব্লগ লৈ আহিলোঁ আৰু আজি আমি এঠাইত গৈ আছোঁ, কিন্তু ক'ত যাম মই এতিয়াও বুজি পোৱা নাই, বাট গৈ আছোঁ। যাই দেখা পাম বাৰু কি জেগাত যাওঁ, আৰু আপোনালোকক এটা ছাৰপ্ৰাইজ আছে। চ' গৈ থাকোঁ আৰু আপোনালোকৰ লগত কথা পাতি থাকিম। আৰু চাওক, আমি ৰাস্তাটো কিমান ধুনীয়া ৰাস্তাৰে আহিছোঁ, মানে ইমান ঘূৰাই পকাই মানুহকেইটাই লৈ যাই আছে, কি ক'ম আৰু বহুত দুখৰ কথা। আৰু বৰষুণ দি আছিল ন, জেগাবিলাক ভালো ন, বহুত বেছি তেনেকুৱা। আৰু আহিছোঁ কেতিয়া, 4টা বজাত আহিছোঁ, এতিয়া মানে কি হ'ব 5টা বজাত গধূলি হৈ যায়। কি ভাবিছোঁ যাই পাম নে নাযাম, মানে কি মানে তেনেকুৱা মানে কনফিউজনত আছোঁ। মানুহটো যাই পাম নে নাযাওঁ তেনেকুৱা লাগিছে। বাট চাওঁ, ইয়াতে জামত ফাঁচি গ'লোঁ। আহি এনেকুৱা জামত ফাঁচিলে মোৰ মানে মাথা চাথা গৰম হৈ যায় দেই। কি কৰিবি, অকণমান জামত ৰেষ্ট লৈ লওঁ মানুহটো, তাৰপাছত আপোনালোকৰ লগত কথা পাতি আছোঁ বাৰু। আৰু চাওক, এনেকুৱা অৱস্থা, জাম মানে আগত বৰষুণ দিছে, মানে ৰাস্তাটো বহুত বেছি বেয়া। এনেকুৱা জামৰ পৰা লাহে লাহে ওলাই বাৰু গৈ আছোঁ। কি জেগা পাম, মেপত গৈ আছোঁ দেই। এনেকুৱা অৱস্থা, মেপত গ'লে মানে কি ঘূৰাই পকাই নিছে গম নাই, চিনি নাপাওঁ। এই আগৰ যে মানুহ গৈছে, এই পাৰ্টনাৰ আগৰ বাইকখনত গৈছে, সেইখনে লৈ যাই আছে। একচুৱেলি ময়ো চিনি নাপাওঁ। চ' আহি পালোঁ আমি মেইন লোকেশ্যন। আপোনালোকে যদি ন'টিছ কৰিছে বা দেখিছে, গৈছে, চিনি পাইছে নিশ্চয়। আৰু চাওক, কিমান আন্ধাৰ হৈ আছে ভিতৰত, সোমাব কিবা ভয়ে লাগিছে, আন্ধাৰ। আহিলোঁ, জাষ্ট দেখি ইমাজিন কৰিব নোৱাৰি, ইমান জেগা, ইমান ওপৰত, মানে পাহাৰ বগাই যাব লাগে। ভাগৰ লাগিছে মোৰ সঁচাকৈ, কিবা লাগিছে। বাট যাবতো লাগিবই, ঠিক আছে যাওঁ বাৰু। আৰু এনেকুৱা ভাগৰ লাগিছে, কি ক'ম নাজানো। বাইকখনত বহি যাৱাৰ কাৰণে এনেকুৱা ভাগৰ লাগিছে, নে কিহৰ কাৰণে নাজানো পাই। এই পেক পেকাই থাকে, এনি টাইম পেক পেকাই থাকে। আৰু এইবিলাক জেগা চাওক, কি ক'বা আৰু। যাওঁ, কি হয় দেখা যায়। এইফালে ইহঁতৰ অৱস্থা নাই, বৰষুণ দিছে, পিছলি পৰিলে চেচ। কি ক'বা গাইজ, আপোনালোকৰ কাৰণে যাই আছোঁ বাৰু। মই আপোনালোকক এটা বস্তু ছাৰপ্ৰাইজ দেখাই আছোঁ, বহুত ধুনীয়া। মানে আপোনালোকে দেখি মানে কি, মোবাইলত ইমান ধুনীয়া নহ'ব পাৰে, বাট ৰিয়েলত বহুত বেছি ইণ্টাৰেষ্টিং হয় আৰু বহুত বেছি ধুনীয়া হয় ঠাইখিনি। আপোনালোকক মই দেখাই আছোঁ, শেষলৈ চাব। ইমান জেগা খোজকাঢ়ি মই লাইফত প্ৰথমবাৰ পাইছোঁ। বাট এইবিলাক জেগা চাওক গাইজ, ইয়াতে যদি ভূতৰ চিনেমা বনোৱা হয়, কি গাইজ। আহি আমি জেগা মানে পাম আৰু আপোনালোকক লোকেশ্যন অলপমান দেখাই আছোঁ। এইখিনি চাওক, ওপৰৰ এইখিনি মাজৰ হয়। চ' একদম আপোনালোকৰ ওপৰৰ লোকেশ্যনটো মই দেখাই আছোঁ। আৰু যাব লাগিব, বহুত বেছি ভাগৰ লাগিছে। চ' গৈ এতিয়া কি জেগা আহিলোঁ নাজানো পাই। আমাৰ ঘৰটো বা ক'ত আছে, ইয়াতে আপোনালোকে নিজেই বিচাৰি উলিয়াওক কাৰ ক'ত ঘৰ আছে বাৰু। চ' বহুত বেছি ভাগৰ লাগিছে। সিহঁতে গৈছে আৰু বহিছে, ময়ো বহিছোঁ, কিন্তু ভয়টো লাগিছে, যাতে ইয়াতে পিছলি খাই পৰিলে চেচ। চাওক গাইজ, আহি পালোঁ ওপৰত। মেইন পইণ্টখিনি আপোনালোকক দেখাই আছোঁ, কিমান যে ভাগৰ লাগিছে। আপোনালোকে ন'টিছ কৰিছে চাগে মোক দেখি, কিমান ভাগৰ লাগিছে। মানুহটো মানে উশাহ ল'ব পৰা নাই, এনেকুৱা হৈছে। হাৰ্টটো যেন ওপৰত আহিছে, জাষ্ট ইমাজিন কৰক আপোনালোকে। আৰু গাইজ, অনুমানটো কৰিলে মোৰ কিমান ভাগৰ লাগিছে, জাষ্ট মই আৰু ক'ব পৰা নাই। মোৰ মুখত ভাষা নাই, এনেকুৱা মানে অৱস্থা হৈছে মোৰ। ইমান ওপৰৰ পৰা আহিছোঁ, আৰু আপোনালোকক মই তাৰপাছত ওপৰৰ ভিউটো দেখাইছোঁ, কিমান ওপৰত আমি আছোঁ বৰ্তমান। চ' আহি পালোঁ, এওঁলোকে গৈছে, মই যাব পৰা নাই দেই। কি ওপৰ চাওক, এইখিনি ইয়াত মোৰ লাষ্ট লোকেশ্যন হয়। আপোনালোকে চাওক বাৰু, কিমান ধুনীয়া। মোবাইলত ইমান ধুনীয়া নহ'ব পাৰে, বাট বাস্তৱত বহুত ধুনীয়া হয়। আৰু বৰষুণ বতৰটো বেছি সেমেকা হয় বতৰটো। আৰু ওপৰৰখিনি দেখাই আছোঁ মই আপোনালোকক। এইখিনি দেখাবৰ কাৰণে ইমান দূৰ খোজকাঢ়ি আহিছোঁ। গাইজ চাওক এই ভিউটো, আহি পালোঁ
বাট ইমান কষ্ট হৈছে ন, অনুভৱ কৰিব। মই পাৰিছোঁ বাট আপোনালোকে চাগে মোক দেখি মানে অনুভৱ কৰিছে আৰু। এইখিনি চাওক, আপোনালোকেও আহিব পাৰে ইয়াতে। এইখিনিৰ নামখিনি যদি কোনোবাই জানে মোক কমেণ্ট বক্সত জনাব, আৰু যদি নাজানে তেতিয়াহ'লে আপোনালোকক মই